নমস্কাৰ বন্ধুসকল, মোৰ নাম মেহবুব। আপোনালোকে চাই আছে মৰিগাঁৱৰ চেনেলটো। আজি আপোনালোকলৈ লৈ আহিছে এটা নতুন আপডেটটো হ'ল আমি পান কাৰ্ডখন আধাৰ কাৰ্ডৰ সৈতে কেনেদৰে লিংক কৰিম। তাৰ বাবে আপোনালোকে কি কৰিব লাগিব, গুগল যিকোনো ব্ৰাউজাৰ এটা অ'পেন কৰিব লাগিব। অ'পেন কৰাৰ পিছত তাত আপোনালোকে লিখিব লাগিব ই ফিলিং বুলি লিখি চাৰ্চ কৰি দিব লাগিব। চাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকে এটা এনেকুৱা ইণ্টাৰফেচ দেখিব, তাত লিখা থাকিব ইনকাম টেক্সত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ ওলাব। তাত আপোনালোকৰ যোনখন এই পপ আপ আছে, পপ আপটো আপোনালোকে ক্ৰছ চিনটোত টাচ কৰি নাইকিয়া কৰিব লাগিব। তাৰপিছত আহিব লাগিব, ইয়াতে আপোনালোকে দেখা পাব লিংক আধাৰ বুলি লিখা আছে, তাত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব। তাত আপোনালোকে প্ৰথমত লিখা আছে তাত পেন নাম্বাৰটো লিখিব লাগিব, তাৰপিছত আধাৰ নামটো লিখিব লাগিব, নাম্বাৰটো, তাৰপিছত নেম এজ পাৰ আধাৰ, তাৰপিছত আধাৰৰ যিটো নাম আছে সেই নামটো লিখিব লাগিব। তাৰপিছত লিখা আছে আই হেভ অনলি ইয়েৰ অফ বাৰ্থ ইন আধাৰ কাৰ্ড। আধাৰ কাৰ্ডত যদি অকল ইয়েৰটো আছে ডেট অফ বাৰ্থৰ, তেতিয়াহ'লে টিক কৰিব লাগিব, আৰু নাই যদি এগ্ৰি কৰি পেলাই আপোনালোকে কি কৰিব লাগিব, টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি যোনটো আপোনালোকৰ ইয়াত কোড দিয়া আছে FUPQFR, সেইটো আপোনালোকে এই বক্সটোত কি কৰিব লাগিব, বহাব লাগিব। বহাই পেলাই পিছত কি কৰিব লাগিব, আপোনালোকে লিংক আধাৰ বুলি ক্লিক কৰিব লাগিব। তো মই আপোনালোকক দেখাইছোঁ, ইয়াত পেন কাৰ্ড নাম্বাৰটো মাৰিব লাগিব। মই এটা ফৰ এক্সাম্পল হিচাপে যিকোনো কিবা এটা মাৰি দিছোঁ। ধৰি লওক এইটো পেন কাৰ্ড নাম্বাৰ, তাৰপিছত আহিলে আপোনালোকৰ ইয়াত আধাৰ নাম্বাৰ। ইয়াত আপোনালোকে কি কৰিব লাগিব, আধাৰ যিটো নাম্বাৰ থাকিব আপোনাৰ, সেই নাম্বাৰটো ইয়াত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত কি কৰিব লাগিব, আধাৰ কাৰ্ডত যিটো নাম আছে সেই নামটো আপোনালোকে ইয়াত বহাব লাগিব। বহোৱাৰ পিছত আপোনালোকে কি কৰিব লাগিব, এগ্ৰি কৰিব লাগিব। এগ্ৰি টু ভেলিডেট মাই আধাৰ ডিটেইলছ উইথ UIDAI। তাৰপিছত কি কৰিব লাগিব, আপোনালোকে যিটো নেকি ইয়াত কেপশ্যন আছে, কেপশ্যনটো ইয়াত বহাব লাগিব FUPQFR। বহাই পেলাই কি কৰিব লাগিব, আপোনালোকে ইয়াত লিংক আধাৰ বুলি যদি ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ কি হ'ব, লিংক আধাৰ হৈ যাব। তাৰপিছত আপোনালোকে কি কৰিব পাৰিব, তাৰপিছত আপোনালোকে সেই আধাৰ কাৰ্ডখন লিংক হৈছে নাই সেইটো আপোনালোকে কেনেকৈ চেক কৰিব। সেইটো চেক কৰিবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, এইটো অপশ্যনতে আহিব লাগিব। আহি পেলাই আপোনালোকে ইয়াত নাম্বাৰ বহাব নালাগে। আপোনালোকে কি কৰিব লাগিব, চেক কৰিব হ'লে দেই, এইটোতো আপোনালোকে অলৰেডি লিংক আধাৰ বুলি ক্লিক কৰি দিলে। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ আধাৰ কাৰ্ডখন লিংক হৈ যাব। তো আপোনালোকে কি কৰিব লাগিব, নেক্সট ডে আপোনালোকে কি কৰিব, ইয়াতে ক্লিক হেয়াৰ বুলি লিখা আছে, চাওক ক্লিক হেয়াৰ বুলি লিখা আছে, ইয়াত ক্লিক কৰিব লাগিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাব দুটা বক্স দেখিব পাব। এই বক্সত লিখা আছে পেন আৰু আধাৰ নাম্বাৰ। ওপৰত আপোনালোকে পেন কাৰ্ডৰ নাম্বাৰটো বহাব, তলত আধাৰৰ নাম্বাৰটো বহাব। বহাই পেলাই আপোনালোকে যেতিয়া নেকি ভিউ লিংক আধাৰ ষ্টেটাছত ক্লিক কৰি দিব। ক্লিক কৰি দিলে কি হ'ব, আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ দেখিবলৈ পাব। আৰু যদি আপোনালোকৰ ৰিজেক্ট হৈছে, লিংক হোৱা নাই, তেতিয়াহ'লে আপোনালোকে সেই ষ্টেটাছটোত ৰিজেক্টেড বুলি লিখা থাকিব, আপোনালোকে দেখিবলৈ পাব। যেতিয়া ৰিজেক্ট থাকিব, আপোনালোকে আকৌ এইটো প্ৰচেছতে এপ্লাই কৰিব পাৰিব। এইটো হ'ল আপোনাৰ পান কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডখন লিংক কৰা। যদি আপোনালোকে পান কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডখন লিংক নকৰিলে কি হ'ব, আপোনালোকৰ পান কাৰ্ডখন ইনভেলিড হৈ যাবগৈ। তাৰ বাবে 10,000 টকা জৰিমনাও ভৰিব লগা হ'ব পাৰে, নতুবা আপোনালোকে নতুনকৈ আকৌ পান কাৰ্ড বনাব লগা হ'ব পাৰে। তো বন্ধুসকল, এইটো 31 জুনলৈ লাষ্ট ভেলিডিটি আছে। 31 জুনৰ পিছত ইয়াৰ এক্সপায়াৰ হৈ যাব। গতিকে আপোনালোকে 31 জুনৰ আগত যিমান পাৰে সোনকালে আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক কৰি লওক। ভিডিঅ'টো ভাল লাগিছে, প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।